হেল্ল' ফ্ৰেণ্ড, আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল, মোৰো ভালে। মাঘ বিহুৰ শুভেচ্ছা আপোনালোকৰ সকলোলৈকে থাকিল মোৰ ফালৰ পৰা। আৰু 2021 বৰ্ষৰ মোৰ আজিৰ এই ভিডিঅ'টোৱে মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। এইকেইদিন মই ব্যস্ততাৰ বাবে মই ভিডিঅ' আপলোড কৰিবলৈ পৰা নাছিলোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ চেনেলটোক ছাপোৰ্ট কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ মোৰ চেনেললৈ যোনে আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মাঘ বিহুৰ উপলক্ষে মই চমুকৈ এটা ভিডিঅ' বনাইছিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ এটা নিয়ম আছে, সেই নিয়মটো হ'ল সকলোকে দিয়াৰ আগতে এইখন পাতত সকলোবোৰ বস্তু অলপ অলপ কৰি এনেদৰে দি যাব লাগে। এয়া অলপ অলপ কৰি দি গৈছে। এতিয়া ছাই অলপমান দি দিছে, এয়া দেখিছে। আৰু এই পাতখন অলপমান এনেকৈ মানুহবোৰ বহি থকাৰ কাষে কাষে এনেকৈ ঘূৰাই দিব, ঘূৰাই মেলি বাহিৰলৈ পেলাই দিব এই পাতখন। আৰু তাৰপিছতে মানুহবোৰে খাবলৈ ল'ব। আৰু এই পাতখন পেলাই দিয়াৰ পিছতে মানুহবোৰে খাব। এয়া খাবলৈ ল'লোঁ। দেখিছে কি কি আছে ইয়াতে? গাহৰি মাংস। এয়া চাই লওক আপোনালোকে।